হাঁহৰ খাদ্য প্ৰণালীৰ বিষয়ে আজি কিছু কথা জানো আহক। আৰু বহুতো এটা কমন কুৱেশ্যন আছিলে যে আমি হাঁহক কি ভিটামিন খুৱাব লাগে, কি ভিটামিন খোৱালে হাঁহৰ গ্ৰ'থটো ভাল হয়। তো আজি আমি সেইটো বিষয়েও ক'ম, সেই বিষয়টোৰ ওপৰত আমি আলোচনা কৰিম আৰু কোনটো ভিটামিন খোৱালে আপোনালোকৰ হাঁহখিনি সুস্থ সবল হৈ থাকিব, বেমাৰ আজাৰে তাহাঁতক চুব নোৱাৰে, সবিশেষ আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু লগতে জানিম আমি হাঁহক ঘৰতে কেনেদৰে কম খৰচতে দানা প্ৰস্তুত কৰি খুৱাব পাৰোঁ। তো সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে জানো আহক আমি কেনেদৰে হাঁহৰ দানাৰ খৰচটো কমাব পাৰোঁ। তো বন্ধুসকল, আমি যদি নিজে দানাখিনি ঘৰতে প্ৰস্তুত কৰোঁ তেতিয়া আমি হাঁহৰ দানাৰ খৰচটো কমাব পাৰিম। কমাৰ্চিয়েল ফিড ব্যৱহাৰ কৰাৰ সলনি আমি যদি ধান, চাউল, ভাত, তুঁহ, পলিচ এনেধৰণৰ বস্তুখিনি আমি যদি ব্যৱহাৰ কৰোঁ হাঁহৰ দানাৰ বাবে, তো তেতিয়াহ'লে আমি ভাল ফল পাম আৰু হাঁহৰ দানাৰ খৰচটো কমিব। তো হাঁহৰ দানাৰ বিষয়ে মই সবিশেষ ভিডিঅ' বনাই থৈছোঁ, কেনেকৈ আমি দানা বস্তুত কেনেকৈ আমি দানা প্ৰস্তুত কৰিম। তো আমাৰ ভিডিঅ'সমূহ আপোনালোকে চাব, আগৰ ভিডিঅ'সমূহ চাব, তাত আপোনালোকে ইয়াৰ বিষয়ে জানিবলৈ পাব। আৰু বহুতৰে এটা কুৱেশ্যন আছিলে যে আমি কচু তাহাঁতক ৰেগুলাৰ খুৱাব পাৰোঁনে। তো বন্ধুসকল, হাঁহক কেতিয়াও ৰেগুলাৰ কচু নোখোৱাব আৰু ৰেগুলাৰ এটা বস্তু খোৱাটো ভাল নহয়। আৰু হাঁহখিনি ৰেগুলাৰ যদি আপুনি একেধৰণৰ খাদ্য দি থাকে তেনেহ'লে তাহাঁতৰ গ্ৰ'থটো ইমান ভাল নহ'ব আৰু কচু ইমান ৰেগুলাৰ নোখোৱাব। তো মই আপোনালোকক সেইটোৱে ছাজেষ্ট কৰিম, কাৰণ মই নিজে হাঁহ পালন কৰি আছোঁ, মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কথাখিনি কৈ আছোঁ। আৰু আপোনালোকে হাঁহৰ দানাত নেপিয়াৰ ঘাঁহ, যিটো নেপিয়াৰৰ কোমলীয়া ঘাঁহ, সেই কোমলীয়া ঘাঁহখিনি আপোনালোকে দানাত কাটি দিব পাৰে। তো কাটি দিলে তাতে সেইখিনি খাব, কাৰণ হাঁহে এনেও কোমলীয়া ঘাঁহ খায়। তো আপোনালোকে দানাত কোমলীয়া ঘাঁহ দিব পাৰে, কোনো কথা নাই, কিন্তু কম পৰিমাণে দিব। আৰু লগতে কচুটো ব্যৱহাৰ কৰিব মাজে মাজে, আৰু ধান আপোনালোকে ব্যৱহাৰ কৰিব, আৰু লগতে ভাত বনাই আপোনালোকে খুৱাব পাৰে। হয়, হাঁহক যদি আপুনি ভাত বনাই খুৱায় তেনেহ'লে আপোনাৰ খৰচটো বহুত পৰিমাণে কমি যায়, কাৰণ চাউলতকৈ যেতিয়া আমি ভাত খুৱাওঁ তো ভাতৰ পৰিমাণটো বাঢ়ি যায়। চাউলখিনি যেতিয়া আমি ভাত বনাওঁ ভাতৰ পৰিমাণটো বাঢ়ি যায়, তো সেইখিনি চাউলৰে ভাতৰ পৰিমাণটো বাঢ়ি যায়। তো সেইটো কাৰণে আমি ভাতটো ব্যৱহাৰ কৰিব পাৰোঁ। তো এতিয়া আমি ক'লোৱে, দানাৰ বিষয়ে আমি ক'লোৱে, আৰু সবিশেষ জানিবলৈ হ'লে আৰু ডিটেইলছত জানিবলৈ হ'লে আমি কেনেকৈ দানা বনাওঁ, কি কৰোঁ, আগৰ ভিডিঅ'সমূহ চাব, তাত মই দি থোৱা আছে। আৰু নেক্সট ভিডিঅ' মই দানা বনালে আপোনালোকক দেখুৱাম। আৰু এটা কথা জানো আহক এতিয়া, ভিটামিন। তো ভিটামিন কি ব্যৱহাৰ কৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে কোনো ধৰণৰ বেলেগ ভিটামিন ব্যৱহাৰ কৰিবই নালাগে। এটা ভিটামিনেই আছে, আপোনালোকে সেই ভিটামিনটোৱে ব্যৱহাৰ কৰিব, কাৰণ মই সেই ভিটামিনটোৱে ব্যৱহাৰ কৰিছোঁ আৰু কৰি আছোঁ আৰু এতিয়াও কৰোঁ। কোনো বেলেগ ভিটামিন আপোনালোকে ব্যৱহাৰ কৰিব নালাগে। আৰু মাজে মাজে এণ্টিবায়'টিক যদি কিবা প্ৰব্লেম হয় তেনেহ'লে ডক্তৰৰ পৰামৰ্শ লৈ পেলাই আপোনালোকে এণ্টিবায়'টিক তাহাঁতক খুৱাব। কিন্তু ভিমাৰেলটোৱে মই বেষ্ট পাইছোঁ, তো মই বেলেগ একো খুৱাবলগীয়া হোৱা নাই। ভিমাৰেলটো আপোনালোকে মাজে মাজে খুৱাব, সপ্তাহত 2 দিন খুৱাব পাৰে। তো আপোনালোকে মাহেকত ৰেগুলাৰ সপ্তাহত 2 দিন খুৱাই দিলে হৈ গ'ল, বা সপ্তাহত 2 দিনকৈ মাহেকত 2 বাৰ দিলে হৈছে। তো তেনেকৈ দি থাকিব, আৰু ইমান কোনো কথা নাই, বেছিকৈ সৰহকৈ দিয়াৰ কোনো প্ৰয়োজন নাই, এটা জোখত দিব, তো আপোনালোকে ভাল ফল পাব। তো বন্ধুসকল, স্ক্ৰীণত মোৰ ফেচবুক আইডিটো আহি আছে, আপোনালোকে মোক ফেচবুকত ফ'ল' কৰি লওক। আৰু কোনোবা যদি মোৰ লগত কথা পাতিব বিচাৰিছে বা হাঁহ লাগে তেনেহ'লে ফেচবুকত মেছেজ কৰিব। আৰু আমাৰ ডাইৰেক্ট যদি আশে পাশে কাৰোবাক হাঁহ লাগে তেনেহ'লে মই দিব পৰা হৈ আছোঁ। তো তেওঁলোকে মোৰ ওচৰৰ পৰা হাঁহ লৈ যাব পাৰিব, যদি কাৰোবাক পুহিবলৈও লাগে পাই যাব। আৰু মই এই হাঁহখিনি বিহুলৈ বিক্ৰী কৰিম। আৰু এইকেইটা দেখিছে, এইকেইটা হ'ল নতুন বেষ্টৰ হাঁহ হয়। তো এইখিনি মই বিক্ৰী কৰিম, তো আপোনালোকে ল'ব পাৰিব যদি কাৰোবাক লাগে। মোক ফেচবুকত গৈ পেলাই মোক মেছেজ কৰিব পাৰে, মেছেঞ্জাৰত। তো ধন্যবাদ, আজিলৈ আহিছোঁ, বাই বাই।